গাৰ্লিক ভেন্দি বনাবৰ কাৰণে মই ইয়াতে ভেন্দিকেইটা ভালকৈ ধুই পেলাই সৰু সৰুকৈ কাটি জৰ্জৰীয়া কৰি লৈছোঁ। আৰু ইয়াতে মই বিলাহী একদম মিহি মিহিকৈ কাটি লৈছোঁ, এটা বিলাহী আৰু এটা মিডিয়াম সাইজৰ পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ। জলকীয়া সৰু সৰুকৈ এনেকৈ কাটি লৈছোঁ আৰু নহৰুবোৰ দীঘল দীঘলকৈ মই এনেকৈ ফালি ফালি লৈছোঁ। প্ৰায় এটা নহৰু 4 ফলামান কৰিছোঁ। এতিয়া আহক বনাওঁ। আৰু আমাৰ এইখিনি বনাবৰ কাৰণে আমাক নিমখ লাগিব, হালধি লাগিব আৰু বেলেগ একো নালাগে। লাষ্টৰ সময়ত অকণমান নেমু ৰস থাকিলে দিব পাৰিব। মই এতিয়া এটা কেৰাহীত তেল লৈছোঁ আৰু মই এইটো কুকিং অইল লৈছোঁ। আৰু এইখিনি বহুত বেছি গৰম নহওঁতে মই ইয়াতে নহৰুখিনি দি দিম, কাৰণ বহুত বেছি গৰম হ'লে আমাৰ নহৰুৰ যিটো ফ্লেভাৰ আছে সেইটো গুচি যাব। গতিকে আমাক নহৰুৰ ফ্লেভাৰটো গোটেই ভাজিখনতে লাগিব। অকণমান এইখিনি লৰচৰ কৰাব লাগিব। এতিয়া এইখিনি পিঁয়াজখিনি দিব লাগিব। পিঁয়াজখিনিও আমি অলপ সময় ভাজি ল'ম, একেবাৰে ব্ৰাউন কালাৰ নকৰোঁ। ইয়াত এতিয়া জলকীয়াখিনিও দি দিলোঁ। এইখিনি অকণমান সময় ভজাৰ পিছতে মই ইয়াতে ভেন্দিখিনি দি দিম। ইয়াত নিমখ দিলোঁ। হালধি, আৰু লগতে বিলাহীখিনি একদম মিহি মিহিকৈ কটা আছে। আৰু বিলাহীখিনি সিজোতেও 2 মিনিটমানে টাইম লাগিব, আৰু আমাৰ ভেন্দিখিনি সিজোতেও বৰ বেছি 2-3 মিনিটে টাইম লাগিব। আৰু এইখন বহুতে সোৱাদৰ ভাজি হয়, আৰু বিশেষকৈ ঠাণ্ডা দিনত খাই বেছি ভাল লাগে। আৰু ভেন্দিটো এনেকুৱা এটা বস্তু যিটো মানে চবৰে লগতে খাই ভাল লাগে, ৰুটি ভাত। গতিকে এইটো বহুতে মানে সোৱাদযুক্ত ভাজি হয়। আৰু এইখিনি আমি এতিয়া কমেও 2-3 মিনিট এনেকুৱাকৈ ঢাকন নিদিয়াকৈ সিজিব দিম। আমাৰ ভাজিখন প্ৰায় হৈ গৈছে। আমাৰ গাৰ্লিক ভেন্দি ৰেডি হোৱাৰ আগে আগে মই অকণমান ইয়াতে নেমু চেপি দিম, একদম অলপ দিম, কাৰণ মনত ৰাখিব ইয়াত কিন্তু বিলাহী দিয়া আছে, অলৰেডি টেঙা আছে। তো এইখিনি নেমুটো চেপি দি পেলাই মই এইখন বন্ধ কৰি দিম। মই ডিছ আউট কৰিলোঁ, চাই লওঁ কিমান ধুনীয়া হৈছে গাৰ্লিক ভেন্দি। আপোনালোকে ঘৰত এনেকৈ বনাই খাব পাৰিব, বহুতেই টেষ্টি হয়। হেল্ল' এভৰিৱান, ভালে আছে আপোনালোকে? ময়ো ভালে আছোঁ। আৰু
আজিৰ এই ভিডিঅ'টো কেইজনমান নাৰ্ছিং পঢ়িব লগা ষ্টুডেণ্ট মানে তেওঁলোকৰ নাৰ্ছিঙত ইণ্টাৰেষ্ট আছে, তেওঁলোকে নাৰ্ছিং পঢ়িব বিচাৰে, তেনেকুৱাবোৰ ষ্টুডেণ্টে মোৰ আগৰ ভিডিঅ'টোত বহুত কমেণ্ট কৰিছে। আৰু যোনে যোনে মোৰ আগৰ সেই নাৰ্ছিঙৰ ভিডিঅ'টো চোৱা নাই তেওঁলোকে চাই ল'ব পাৰে, মই ডেছক্ৰিপশ্যন বক্সত দি দিম। তাত মই ক্লিয়াৰকৈ কৈয়ে দিছিলোঁ নাৰ্ছিং কি হয় আৰু নাৰ্ছিঙৰ কেটেগৰী কেইটা মই ধুনীয়াকৈ কৈ দিছোঁ আৰু কোনে কোনে পঢ়িব পাৰে গোটেইখিনি কৈছোঁ। তথাপিও কিছুমানৰ এতিয়াও খোকোজাটো ৰৈয়ে গৈছে, গতিকে তেওঁলোকে মোক বহুতকেইটাই কমেণ্ট দিছে যে তাৰ মাজত এটা কুৱেশ্যন আছিলে যে ANM পঢ়িলে কি কি স্ক'প আছে। তেতিয়াহ'লে মই তাৰ কাৰণে এটা এক্সট্ৰা ভিডিঅ' বনাম। বহুতে স্ক'প আছে, চিন্তা একেবাৰে কৰিব নালাগে। ANMৰ বহুত বেছি স্ক'প আছে আৰু ভাল চেলাৰী হয় আৰু বহুতখিনি মানে জেগাতে পষ্টিং হয় আৰু বহুত ভালদৰে কাম কৰিব থাকিব পাৰে। আৰু বিশেষকৈ এতিয়া ANM যিখিনিক ফিমেল হেল্থ ৱৰ্কাৰ বুলি কোৱা হয় তেওঁলোকৰ ডিমাণ্ড বহুত। গতিকে একেবাৰে চিন্তা নকৰিব যোনে GNM পঢ়িব নোৱাৰে বা পাৰ্চেণ্টেজ মিলা নাই বা পইচাৰে সক্ষম নহয়, গভমেণ্টত নাপালে প্ৰাইভেটত পঢ়াৰ সক্ষম নাই, তেতিয়াহ'লে তেওঁলোকে ANMত যাব পাৰে। দ্বিতীয় প্ৰশ্নটো আছিলে যে এজনে সুধিছে যে GNM যদি আঁতৰি যায় মানে 2023ৰ পৰা GNM নাথাকিব, মানে 2020-21টো লাষ্ট এণ্ট্ৰি হয় GNMৰ কাৰণে। তেওঁলোকে আৰু কিছুমানে কুৱেশ্যন সুধিছে যদি GNM নাথাকে তেতিয়াহ'লে এইটো বছৰত যদি এডমিশ্যন লয় তেওঁলোকে 3 বছৰ যদি GNMটো পঢ়ি ওলাৰ পিছত তেওঁলোকৰ কিবা চাকৰি বাকৰিৰ ক্ষেত্ৰত কিবা প্ৰব্লেম হ'ব নেকি বা তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে কিবা এটা প্ৰব্লেমত আহি যাব পাৰে নেকি যে GNM যদি শেষ হৈ যায়। মই তেওঁলোকক ক'ব বিচাৰিছোঁ তেনেকুৱা কোনো কথা নাই, একেবাৰে ভয় কৰিব নালাগে। GNM এণ্ট্ৰিহে শেষ হ'ব, বাকী GNM যিখিনিয়ে পঢ়িছে 2018, 19, 20, 21ত যিখিনি সোমাই পঢ়িব তেওঁলোকৰ কাৰণে কোনো প্ৰব্লেম নাই। তেওঁলোকে ধুনীয়াকৈ চাকৰি কৰি থাকিব পাৰিব আৰু ভৱিষ্যতে ইচ্ছা কৰিলে পষ্ট বেচিক পঢ়িব পাৰিব, কাৰণ পষ্ট বেচিকৰ ৰাস্তাটো এতিয়াও মুকলি হৈ আছে, পঢ়ি ল'ব পাৰিব। আৰু 3 নম্বৰ এটা কুৱেশ্যন আছিলে যে BSc নাৰ্ছিঙত ছায়েন্সত 47% পালে পঢ়িব পাৰিবনে নোৱাৰে। সেইটো প্ৰথমতে ময়ো অলপ কনফিউজড হ'লোঁ, কাৰণ আমি মাজতে পাইছিলোঁ যে 50% লাগে, কিন্তু এতিয়া মই বহুতৰ পৰা সুধিলোঁ, কিছুমান কলেজৰ নৰ্মছ আছে, সিহঁতৰ নিজা নিজা নৰ্মছ হিচাপত এডমিশ্যনটো লৈ পঢ়ায়। কিছুমান কলেজে 50% লয়, কিছুমান কলেজে 47, 48তো লৈ ল'ব, 45 হয় কাট অফ। গতিকে তেনেকুৱাবোৰ কলেজত পঢ়িব পাৰিব। কথা হ'ল কি ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি এই তিনিওখন ছাবজেক্ট ক্লিয়াৰ হ'ব লাগিব আৰু তিনিওখনতে 5 মাৰ্ক থাকিব লাগিব। কোনোখনে 4th ছাবজেক্ট হ'ব নোৱাৰে আৰু কোনোখনতে মানে বেক পাব নালাগিব আৰু লগতে ইংলিছটো লাগিব। আৰু নেক্সট আৰু এটা কুৱেশ্যন আছিলে যে GNM আৰু BSc নাৰ্ছিং কোনটো ভাল। তেনেকুৱা কোনো কথা নাই, যদি BSc নাৰ্ছিং পঢ়িব পৰা এলিজিবিলিটি আছে, ছায়েন্সৰ হয়, তেতিয়াহ'লে পঢ়িব পাৰিব আৰু লগতে PCB প্লাছ ইংলিছ ক্লিয়াৰ থাকিব লাগিব। আৰু কিছুমান ষ্টুডেণ্ট ছায়েন্সৰ হৈও GNM পঢ়ে, যাৰ ধৰি লওক গোটেই 4 বছৰ কোৰ্চ কৰাৰ মন নাথাকে, পইচা পাতিৰ অলপ অভাৱ থাকে, ধৰি লওক প্ৰাইভেটত পঢ়িব লগা হ'ল, তেতিয়াহ'লে ছায়েন্সৰ ষ্টুডেণ্টক GNMত আহিব পাৰে। আৰু কিছুমান স্কুলে এতিয়াও মানে GNM ছায়েন্স নহ'লে নলয়, কিন্তু আমাৰ এতিয়া গুৱাহাটীত বহুত স্কুল আছে আৰ্টছৰ হ'লে হৈ যায়, কাৰণ তেনেকুৱা ধৰা বন্ধা নিয়ম নাই যে GNM ছায়েন্সে হ'ব লাগিব। কিন্তু কিছুমান স্কুলে কিন্তু আৰ্টছৰ নলয়, ছায়েন্সে লয়। গতিকে চিন্তা কৰিব নালাগে, পঢ়িব পাৰিব। আৰু লগতে BSc নাৰ্ছিং আৰু GNMৰ তুলনা কৰিব নালাগে। BSc নাৰ্ছিংটো ডিগ্ৰী ক'ৰ্ছ হয়, GNMটো ডিপ্ল'মা হয় আৰু দুয়োটাৰ জেগাত নিজৰ নিজৰ ডিমাণ্ড আছে। গতিকে এইখিনিয়ে ক'ব লগা আছিলে, তেওঁলোকৰ খোকোজা মই ক্লিয়াৰ কৰিলোঁ। তাৰপিছতো যদি কিবা ডাউট আছে মোক সুধিব পাৰে কমেণ্টত। গতিকে ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক আৰু শ্বেয়াৰ কৰক, কাৰণ বহুতে নাজানে নাৰ্ছিঙৰ বিষয়ে। আৰু যোনে যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ভিডিঅ'টো চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ।